हेलो फ्रेंड वेलकम बैक टू माय यूट्यूब चैनल ABM एडुकेयर जिके एटू भिडिओत आलोचना কৰিবলৈ লৈছো অসম টেট 2021 চাইল্ড ডেভেলপমেন্ট এন্ড পেডাগজি সেকশনৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ এমসিকিউ আশা কৰো আপোনালোকে এই ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধুৱে মোৰ এই চেনেলত নতুন অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ স্কোৰসমূহ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব বলক দেৰি নকৰি আজিৰ এই ভিডিওটোৰ প্ৰথমটো কোৱেশ্যনলৈ আগবাঢ়ো যেহেতু আগৰ ভিডিওত কোৱেশ্যন নম্বৰ 110 লৈকে আলোচনা কৰিছো যিসকল বন্ধুৱে সেই ভিডিওসমূহ চোৱা নাই এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব আপোনালোকে তালৈ গৈ সেই ভিডিওসমূহ চাব পাৰিব এইটো ভিডিওত আলোচনা কৰিবলৈ লৈছো কোৱেশ্যন নম্বৰ 111 ৰ পৰা শ্ৰেণীকোঠাত পাঠদান কৰোতে এজন শিক্ষকে বিষয়বস্তুলৈ অগ্ৰসৰ হোৱা উচিত অপচন এ মূৰ্তৰ পৰা বিমূৰ্তলৈ অপচন বি নজনাৰ পৰা জনালৈ অপচন সি জটিলৰ পৰা সৰললৈ অপচন ডি ওপৰৰ এটাও নহয় আমি যদি শুদ্ধ আনসাৰটো চাও শুদ্ধ আনসাৰটো হল অপচন এ মূৰ্তৰ পৰা বিমূৰ্তলৈ আৰু বাকি যিবিলাক অপচন আছে নজনাৰ পৰা জনালৈ আমি কেতিয়াও নজনাৰ পৰা জনালৈ আমি অগ্ৰসৰ হ'ব নালাগে আমি জনাৰ পৰা নজনালৈ বা সৰলৰ পৰা জটিললৈ আমি অগ্ৰসৰ হ'ব লাগে ঠিক তেনেদৰে মূৰ্তৰ পৰা বিমূৰ্তলৈ আমি অগ্ৰসৰ হ'ব লাগে মূৰ্ত বস্তু হল আমি সাধাৰণতে শ্ৰেণীকোঠাত আশে-পাশে বা ছাত্ৰ-ছাত্ৰীসকলৰ চকুৰ আগত যিবিলাক বস্তু ভাহি থাকে সেইবিলাক বস্তুৰ ওপৰতে আমি উদাহৰণ বা সেইবিলাক বস্তুৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিবিলাক বস্তু ইমাজিনেশ্যনত থাকে বা কল্পনাৰ জগতত থাকে সেইবিলাক বস্তুলৈ আমি অগ্ৰসৰ হ'ব লাগে আশা কৰো আপোনালোকে বুজি পাইছে নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো কোৱেশ্যন নম্বৰ 112 বৰ্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত সকলোতকৈ গুৰুত্বপূৰ্ণ হল অপচন এ কৰ্মমুখী শিক্ষাৰ দ্বাৰা বৃত্তিমুখী কৰি তোলা অপচন বি পৰীক্ষাত অধিক সফলতা অৰ্জন কৰা অপচন সি শিক্ষাৰ্থীৰ অন্তৰ্নিহিত সম্ভাৱনীয়তা বিকাশ সাধন কৰা অপচন ডি পুঁথিগত বিদ্যা অৰ্জন আমি যদি শুদ্ধ আনসাৰটো চাও শুদ্ধ আনসাৰটো হল অপচন সি শিক্ষাৰ্থীৰ অন্তৰ্নিহিত সম্ভাৱনীয়তা বিকাশ সাধন কৰা শিশুকেন্দ্ৰিক শিক্ষাৰ এটা প্ৰথম লক্ষ্য বা উদ্দেশ্য হল যে শিক্ষাৰ্থীসকলৰ অন্তৰ্নিহিত যি প্ৰতিভা থাকে সেই প্ৰতিভাসমূহ বিকাশ সাধন কৰাটোহে মেইন উদ্দেশ্য শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থা নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো কোৱেশ্যন নম্বৰ 113 শ্ৰেণীকক্ষত পাঠদান কৰোতে শিক্ষকে বিৰত থকা উচিত অপচন এ গণতান্ত্ৰিক পদ্ধতিৰে শিক্ষাদান অপচন বি আমোদ প্ৰমোদ অপচন সি অত্যাধিক পুনৰাবৃত্তি অপচন ডি অপৰিকল্পিত শিক্ষাদান আমি যদি শুদ্ধ আনসাৰটো চাও শুদ্ধ আনসাৰটো হল অপচন সি অত্যাধিক পুনৰাবৃত্তি শ্ৰেণীকক্ষত কেতিয়াও এজন শিক্ষকে অত্যাধিক পুনৰাবৃত্তি বা বিভিন্ন যেতিয়া বিষয়লৈ পাঠদান কৰিবলৈ যায় তেতিয়া তেওঁলোকে একেটা বিষয়কে বাৰে বাৰে পুনৰাবৃত্তি কৰিব নালাগে হেতুৰ পৰা বিৰত থকা উচিত নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো কোৱেশ্যন নম্বৰ 114 শিক্ষাৰ্থীক অভিৰুচিত কৰি তুলিবলৈ তিৰস্কাৰতকৈ প্ৰশংসা প্ৰভাৱ অধিক কোনে কৈছিল অপচন এ জন লক অপচন বি ৰুছো অপচন সি হাৰ্লক অপচন ডি থৰ্নডাইক আমি যদি শুদ্ধ আনসাৰটো চাও শুদ্ধ আনসাৰটো হল অপচন সি হাৰ্লকে কৈছিল যে শিক্ষাৰ্থীক অভিৰুচিত অৰ্থাৎ মোটিভেট কৰি তুলিবলৈ তিৰস্কাৰতকৈ তেওঁলোকক প্ৰশংসা কৰাটোহে অধিক গুৰুত্বপূৰ্ণ নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো কোৱেশ্যন নম্বৰ 115 আধুনিক শিক্ষা ব্যৱস্থা হল অপচন এ শিক্ষক কেন্দ্ৰিক অপচন বি শিশু কেন্দ্ৰিক অপচন সি সমাজ কেন্দ্ৰিক অপচন ডি পাঠ্যক্ৰম কেন্দ্ৰিক আমি যদি শুদ্ধ আনসাৰটো চাও শুদ্ধ আনসাৰটো হল অপচন বি শিশু কেন্দ্ৰিক আমাৰ যে আধুনিক শিক্ষা ব্যৱস্থা আছে সেই আধুনিক শিক্ষা ব্যৱস্থা হল চাইল্ড চেণ্টাৰ এডুকেশ্যন যেটো শিশু কেন্দ্ৰিক শিক্ষা ব্যৱস্থা বুলি আমি ক'ব পাৰো নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো কোৱেশ্যন নম্বৰ 116 শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া শিক্ষাৰ্থীৰ বাবে হোৱা উচিত অপচন এ বিনোদন ভিত্তিক অপচন বি অৱসৰ যাপন অপচন সি প্ৰয়োজন ভিত্তিক অপচন ডি খেল ভিত্তিক আমি যদি শুদ্ধ আনসাৰটো চাও শুদ্ধ আনসাৰটো হল অপচন সি প্ৰয়োজন ভিত্তিক শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াটো শিক্ষাৰ্থীৰ বাবে প্ৰয়োজন ভিত্তিক হ'ব লাগে নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো কোৱেশ্যন নম্বৰ 117 অভিজ্ঞ ছাত্ৰ-ছাত্ৰীসকল আগুৱাই যোৱাত সহায় কৰে অপচন এ শৃংখলাবদ্ধতা অপচন বি নিৰ্দেশনা আৰু পৰিচালনা অপচন সি খেল ধেমালি অপচন ডি পাঠ্যক্ৰম আমি যদি শুদ্ধ আনসাৰটো চাও শুদ্ধ আনসাৰটো হল অপচন বি নিৰ্দেশনা আৰু পৰিচালনা অভিজ্ঞ শিক্ষাৰ্থী বা ছাত্ৰ-ছাত্ৰীসকল আগুৱাই যোৱাত বিশেষ পৰিমাণে সহায় কৰে নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো কোৱেশ্যন নম্বৰ 118 এখন দেশৰ ভাগ্য শ্ৰেণীকোঠাত গঢ়ি উঠে মতবাদটো আছিল অপচন এ কোঠাৰী আয়োগৰ অপচন বি ৰামকৃষ্ণ আয়োগৰ অপচন সি বিশ্ববিদ্যালয় আয়োগৰ আৰু অপচন ডি ওপৰৰ এটাও নহয় আমি যদি শুদ্ধ আনসাৰটো চাও শুদ্ধ আনসাৰটো হল অপচন এ কোঠাৰী আয়োগৰ
যেটো মতবাদ আছিল সেইটো আছিল এখন দেশৰ ভাগ্য শ্ৰেণীকোঠাত গঢ়ি উঠে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলেই এখন দেশৰ ভাগ্য নিৰ্ণয় কৰাত সহায় কৰে, গতিকে তেওঁলোকে যিহেতু শ্ৰেণীকোঠাত তেওঁলোকক শিক্ষাদান কৰা হয় সেইকাৰণে কোৱা হৈছে যে এখন দেশৰ ভাগ্য শ্ৰেণীকোঠাত গঢ়ি উঠে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 119, এজন শিক্ষকৰ অনগ্ৰসৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত প্ৰথম কাম হ'ল অপশ্যন এ সহায় কৰা, অপশ্যন বি চিকিৎসা কৰা, অপশ্যন চি চিনাক্ত কৰা, অপশ্যন ডি পৰামৰ্শ দিয়া। এজন শিক্ষকৰ অনগ্ৰসৰ যিবিলাক ছাত্ৰ পঢ়া শুনাত অলপ শ্ল' লাৰ্ণাৰ সেইবিলাকক আমি কি কৰিব লাগে? শুদ্ধ আনচাৰটো চাই লওঁ। শুদ্ধ আনচাৰটো হ'ল চিনাক্ত কৰা। প্ৰথমতে আমি অনগ্ৰসৰ ছাত্ৰসকলক আমি চিনাক্ত কৰিব লাগিব, তাৰপিছতহে আমি বাকীবিলাক ব্যৱস্থা কৰিব লাগিব, যেনেকুৱা চিকিৎসা বা পৰামৰ্শ দিয়া বা সহায় কৰা। প্ৰথম কামটো হ'ব আমাৰ চিনাক্ত কৰা বা আইডেণ্টিফিকেশ্যন কৰা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 120, শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তিম স্তৰ হ'ল, যি শিক্ষাদান কৰা হয় সেই শিক্ষাদান প্ৰক্ৰিয়াৰ অন্তিম স্তৰ কোনটোক কোৱা হৈছে? অপশ্যন এ পৰিকল্পনা স্তৰ, অপশ্যন বি পাঠদান স্তৰ, অপশ্যন চি মূল্যায়ন স্তৰ, অপশ্যন ডি কাৰ্যকৰ স্তৰ। শুদ্ধ আনচাৰটো চাই লওঁ আগতে। শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি মূল্যায়ন স্তৰ। যি আমাৰ মূল্যায়ন স্তৰ আছে সেইটো হ'ল শিক্ষাদান প্ৰক্ৰিয়াৰ একেবাৰে অন্তিম স্তৰ, মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 121, অনগ্ৰসৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰকৃত বয়সতকৈ মানসিক বয়স, যিবিলাক অনগ্ৰসৰ ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকৰ প্ৰকৃত যিটো বয়স থাকে আৰু সেই বয়সতকৈ মানসিক বয়স কি হয়? অপশ্যন এ বেছি, অপশ্যন বি কম, অপশ্যন চি সমান, অপশ্যন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি কম। অনগ্ৰসৰ যিবিলাক ছাত্ৰ ছাত্ৰী থাকে, যিবিলাক পিছপৰা ছাত্ৰ ছাত্ৰী থাকে শিক্ষাৰ ক্ষেত্ৰত, তেওঁলোকৰ প্ৰকৃত যিটো বয়স থাকে সেই বয়সতকৈ তেওঁলোকৰ মানসিক বয়স কম থাকে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 122, শিক্ষাদান ব্যৱস্থাক ফলপ্ৰসূ কৰি তুলিবলৈ এটা স্থিৰ, অপশ্যন এ মূল্যায়নৰ প্ৰয়োজন, অপশ্যন বি পৰিকল্পনাৰ প্ৰয়োজন, অপশ্যন চি সিদ্ধান্তৰ প্ৰয়োজন, অপশ্যন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি পৰিকল্পনাৰ প্ৰয়োজন। শিক্ষাদান ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰি তুলিবলৈ আমি প্ৰথমতে পৰিকল্পনা কৰিব লাগিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 123, বিশেষ শিক্ষা অৰ্থাৎ স্পেচিয়েল এডুকেশ্যন তলৰ কোনটোৰ লগত জড়িত? অপশ্যন এ প্ৰাপ্তবয়স্ক শিক্ষা, অপশ্যন বি শিক্ষক প্ৰশিক্ষণ, অপশ্যন চি প্ৰতিভাৱান শিক্ষাৰ্থীৰ শিক্ষা, অপশ্যন ডি ব্যতিক্ৰমী শিশুৰ শিক্ষা। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি ব্যতিক্ৰমী শিশুৰ শিক্ষা। সেইটো শিক্ষা হ'ল আমাৰ স্পেচিয়েল এডুকেশ্যন বা বিশেষ শিক্ষা, মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 124, প্ৰকল্প পদ্ধতিৰ অৱধাৰণা আগবঢ়াইছিল। অপশ্যন এ ৰুছো, অপশ্যন বি কিলপেট্ৰিক, অপশ্যন চি প্লেটো, অপশ্যন ডি হাৰ্লক। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল কিলপেট্ৰিক হ'ল প্ৰকল্প পদ্ধতিৰ যিটো ধাৰণা তেখেতে আগবঢ়াইছিল, মনত ৰাখিব আপোনালোকে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ, অৰ্থাৎ লাষ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 125, শিক্ষাদানৰ ক্ষেত্ৰত এজন শিক্ষকৰ বুজি পোৱা প্ৰয়োজন। কি বুজি পোৱাৰ প্ৰয়োজন? অপশ্যন এ ব্যক্তি পাৰ্থক্য, অপশ্যন বি ব্যক্তিৰ বিষয়ে, অপশ্যন চি বৃত্তিৰ বিষয়ে, অপশ্যন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ ব্যক্তি পাৰ্থক্য, যিটো ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ। সেই ইণ্ডিভিজুৱেল ডিফাৰেঞ্চটো এজন শিক্ষক হিচাপে সেইটো প্ৰথমতে বুজি পাব লাগিব, যে বেলেগ বেলেগ ব্যক্তিৰ মানসিক শাৰীৰিক বা বেলেগ বেলেগ যিবিলাক তেওঁলোকৰ এবিলিটি থাকে সেইবিলাক বেলেগ বেলেগ হয়। আশা কৰোঁ এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ আগন্তুক হ'ব লগা টেট পৰীক্ষাত বিশেষভাৱে সহায়ক হ'ব। গতিকে যদি মোৰ এই ভিডিঅ'সমূহ আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে কাষত থকা ন'টিফিকেশ্যনৰ যিটো বেল আছে সেইটোত প্ৰেছ কৰি অন কৰি ৰাখিব। থেংক ইউ।